আজি মই মোৰ চিনাকি এজন ব্যক্তিৰ বিষয়ে শ্বেয়াৰ কৰিম। তেওঁ হ'ল ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকা। তেওঁৰ জন্ম 1952 চনৰ 24 জুলাইতে এছিয়াৰ সৰ্ববৃহৎ ডাঙৰ বাগিচা মোনাবাৰীত। তেখেতৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা। বহুতে তেওঁক মহিলা বুলিয়েই ভাবিছিল। তেওঁ 15 বছৰ বয়সৰ পৰা অদ্যপৰিমিত নিৰবিচ্ছিন্নভাৱে সৃষ্টি সাধনাত ব্ৰতী হৈ আছে। এই বিৰামহীন যাত্ৰাৰে বহুৰূপীৰ পৰা বিচূৰিত প্ৰেমৰ বৰ্ণনালৈকে সৰ্বমুঠত 750খন অধিক গ্ৰন্থ ৰচনা কৰে। ৰঞ্জু হাজৰিকা ভাৰতবৰ্ষৰ ভিতৰতে একমাত্ৰ ব্যক্তি যিজনে 750খন গ্ৰন্থ ৰচনা কৰিবলৈ সক্ষম হৈছে। ৰঞ্জু হাজৰিকাই লেখাৰ প্ৰেৰণা ক'ৰ পৰা পাইছিল? তেওঁ মোনাবাৰী বাগিচাৰ স্কুলত শিক্ষা আৰম্ভ কৰি পিছৰ পৰ্যায়ত ককা আইতা তথা দেউতাকৰ জন্মস্থান কলিয়াবৰ সোণাৰীগাঁৱলৈ আহি তাৰেই প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰে। ঘৰৰ সন্মুখতেই তৰুণ পুথিভঁৰাল আছে। তালৈ গৈ তাৰ পৰা সাধু কিতাপ সংগ্ৰহ কৰি পঢ়িবলৈ আৰম্ভ কৰিছিল। কিছুদিন পঢ়াৰ পাছত সম্পাদকজনে তেওঁক অন্য কিতাপ পঢ়িবলৈ কৈ গুপ্তধন আৰু বেলেগ এখন কিতাপ দি পঠালে। তেওঁ সেইখন পঢ়ি ভাল নাপালে, পিছদিনা ঘূৰাই দিলে। সম্পাদকে সুধিলে, কিতাপ পঢ়ি কি বুজিলা? তেওঁ ক'ব নোৱাৰিলে। সম্পাদকৰ খং উঠিল আৰু তেওঁক কিতাপ নিদিওঁ বুলি উলিয়াই পঠালে। পিছৰ পৰ্যায়ত তেওঁৰে ঘৰুৱা শিক্ষকৰ অনুৰোধত পুনৰ কিতাপ দিবলৈ মান্তি হ'ল, কিন্তু এটা চৰ্তত। চৰ্তটো হ'ল যে তেওঁ কিতাপ পঢ়াৰ পাছত যেতিয়া জমা দিবলৈ যাব তেতিয়া এটা সাৰাংশ লিখি লৈ যাব লাগিব। আৰু সেয়াই আৰম্ভ। তেতিয়াৰ পৰাই তেওঁ লিখিবলৈ আৰম্ভ কৰিছিল। প্ৰথমে কবিতা লিখিছিল, তাৰ পাছত গল্প আৰু মেট্ৰিক দিয়াৰ পিছত বহুৰূপী লিখিছিল। 1966 চনত লিখিছিল, কিন্তু প্ৰকাশ হৈছিল 7 বছৰৰ পাছত। তাৰ পাছত তেওঁ গুৱাহাটীলৈ গৈ তাতে লিখা আৰম্ভ কৰে। তেওঁ SSBত চাকৰিও কৰিছিল। 3-4 বছৰ কৰাৰ পাছত বালিপাৰা বাগিচাত সোমাল। তাতেই তেওঁ এটা দ্বীপ 7টা কবৰ লিখিছিল। বালিপাৰাত থাকোঁতে তেওঁ ৰাতি দুপৰনিশা এটা আচৰিত ঘটনা তেওঁৰ হৈছিল। দৰজা খোল খাইছিল আৰু এখন কটা হাত তেওঁৰ কাষলৈ আগবাঢ়ি আহিছিল। তেওঁ চিঞৰি দিলে। কাষতে শুই থকা চিত্তে উঠি লাইট জ্বলাই সুধিলে, কি হ'ল ছাৰ, কি হ'ল? তেওঁ মাত্ৰ ক'লে, পানী এগিলাচ দে। এনেদৰে 2 দিন এনে ঘটনা চলি থাকিল। মাজতে তেওঁ 3-4 দিনৰ কাৰণে ঘৰলৈ আহিছিল। লগোৱা চিত্ৰটো আৰু এজনৰ সৈতে ৰখিবলৈ কৈছিল। 4 দিনৰ পাছত তেওঁ যেতিয়া উভতি যায় তেতিয়া বাটতে তেওঁৰ দেউতাকক লগ পাইছিল আৰু সুধিছিল যে ঘৰটো ইহঁতে ঠিকমতে ৰখিছেনে? তেতিয়া ক'লে, চাহেব, সিটো হস্পিটেলতহে আছে। আপোনাৰ ঘৰত এটা কটা হাত ওলাইছিল। সেইটো দেখি সি ক'ব নোৱাৰা হ'ল, মূৰ্ছা গ'ল আৰু আমি তাক হস্পিটেলাইজ কৰিলোঁ। এই হ'ল ভৌতিক কাহিনী লিখিবৰ বাবে তেওঁ তেতিয়াৰ পৰাই প্ৰেৰণা পালে। তেওঁ চিত্ৰকল্প নিৰ্মাণ, কাহিনী নিৰ্মাণৰ দক্ষতা, শব্দৰ সংযোজন, যাদুৰে অসমৰ প্ৰতিজন পঢ়ুৱৈকা আত্মাক নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁ সাহিত্যত বিশাল ব্যক্তিত্ব, সততা আৰু স্বাধীনতা বিচাৰি পোৱা যায়। তেওঁ প্ৰতিদিনে 2:30 বজাত শুৱাৰ পৰা উঠিছিল আৰু তেওঁ ৰাতি 10 বজাত শুইছিল। দুপৰীয়া তাৰ মাজতে 1 ঘণ্টা ৰেষ্ট লৈছিল। তেওঁৰ শ্ৰেষ্ঠ উপন্যাস হ'ল এটা দ্বীপ 7টা কবৰ আৰু জুলু। তেওঁ সাহিত্য পেঞ্চন পাইছিল, প্ৰেৰণা বঁটা পাইছিল আৰু তেওঁ সাহিত্য বঁটাও পাইছিল। শিশু উপন্যাস বঁটা 2024 চনত পাইছিল। তেওঁৰ শেষ আশা 7 থকালৈকে তেওঁ লিখি যাব আৰু এটা সাহিত্য সভাই কেতিয়ানো ৰহস্য সাহিত্যৰ ওপৰত আলোচনা কৰিব তালৈ ৰৈ আছিল। এনে এজন ব্যক্তি, এনে এজন সাহিত্যিকক আমি সদায় মনত ৰখা উচিত। তেখেতৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। ধন্যবাদ।